হাই ফ্ৰেণ্ডছ, ৰাজীৱ নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে নিশ্চয় ফ্ৰেণ্ডছ। যিহেতুকে আজি আহিনৰ 1 তাৰিখ হয়, ৰবিবাৰ। সকলোকে শুভকামনা যাচিছোঁ। আহিনৰ মাহটো যেন আপোনালোকৰ সকলোৱে ভালে ভালে যায় তাৰে কামনা যাচিছোঁ। আপোনালোকক লৈ আহিছোঁ মোৰ আজি পাকঘৰলৈ। বিশেষ এটা ডিছ বনাবৰ কাৰণে আহিছোঁ। একদম ইজি হয়, বহুত কম সময়ৰ ভিতৰতে মই আপোনালোকক পোহা বনাবলৈ শিকাম আজি। আপোনালোকৰ ধুনীয়াকৈ খাব পাৰিব ফ্ৰেণ্ডছ। তেনেহ'লে আহক ফ্ৰেণ্ডছ, বেছি দেৰি নকৰি মোৰ পাকঘৰলৈ লৈ যাওঁ আপোনালোকক। পিঁয়াজ লৈছোঁ, গাজৰ আৰু বিনছ ধুই পেলাই কাটি মিঠা সৰু সৰু কৰি। চাওক, চিৰাটো ধুই পেলাই তৰিয়াই থৈ দিছোঁ, গৰম পানীত দিয়া নাই। 1 ঘণ্টা আগতে মই ধুই পেলাই তৰিয়াই থৈ দিছোঁ। গাজৰ আৰু বিনছ আৰু পিঁয়াজটো একদম সৰু সৰুকৈ কাটি লৈছোঁ ফ্ৰেণ্ডছ। সৰু সৰুকৈ কাটি লৈছোঁ। পোহা বনাবলৈ বহুত ইজি, যিহেতুকে বহুত ভোক লাগিছে মোৰ, সেইকাৰণে পোহা খাম এতিয়া। আপোনালোকে বনাব ফ্ৰেণ্ডছ পোহা। যেনেকৈ আমি দৈৰ লগত চিৰা খোৱা যায় আৰু। পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ আমি। বিনটো সৰু সৰুকৈ কাটি ল'ম, একদম গাজৰৰ লগত মিলা কৰি বিনটো কাটি লৈছোঁ। বিনটো সৰু সৰুকৈ কাটি লৈছোঁ ফ্ৰেণ্ডছ। পিঁয়াজটো মই একেলগে ভাজি দিছোঁ। পিঁয়াজ, বিন, গাজৰখিনি একেলগে আমি ভাজি অলপ তেল দি পেলাই, তেলত অলপ ফাৰ্ষ্ট সৰিয়হ দিম মই। তেলটো গৰম হ'লে অলপ সৰিয়হ দিম, গোটেইখিনি লগ কৰি দি দিছোঁ। চাহপাত সৰু সৰুকৈ কাটিছোঁ, সৰু সৰু কাটি পেলাই একেবাৰে লগ কৰি দিছোঁ। আমি এতিয়া কেৰাহী বহাম। জলকীয়া আৰু কাৰি বাটা ফাৰ্ষ্ট দিম, সৰিয়হটো ফুটাই পেলাই জলকীয়াটো আৰু কাৰি বাটাটো আমি অলপ ফ্ৰাই কৰিম। ৰেডি হৈ গৈছে, মই কেৰাহী বহাই দিছোঁ ফ্ৰেণ্ডছ। তেলটো আমাৰ গৰম হৈ গৈছে। মই চাওক, আধা চামুচ সৰিয়হ দি দিছোঁ। এতিয়া মই দিম কাৰি বাটা। এটা চেণ্ট লাগিছে। এনেকুৱা জলকীয়াটো এতিয়াও দিব পাৰে, পিছতো দিব পাৰে। যিহেতুকে জলকীয়াৰ চেন এটা ওলাই নাকত লাগে, সেইকাৰণে মই অলপ জলকীয়াটো পিছত দিম। এতিয়া হৈ গৈছে। মই এতিয়া কাটি থোৱা বিনছ, গাজৰ আৰু পিঁয়াজটো একেলগে দি দিছোঁ। জলকীয়া ঢালি দিছোঁ। এটা জলকীয়া সৰু সৰুকৈ কাটি দিব পাৰে, আৰু এতিয়া বেছি ভাল আৰু সৰুকৈ কাটি দিলে, যিহেতুকে আমাৰ জলকীয়া বহুতে নাখায়। অলপ কাঢ়া কৰি দিব, গেছটো কমাই থৈ দিব। এতিয়া অলপ নিমখ দিম আৰু অলপ হালধি দিম, আন্দাজমতে দি দিব। কিছুমানে নিদিয়ে বাৰু, মই অলপ হালধি দি দিছোঁ। হালধি দিলে কালাৰটো বগা হৈ থাকিব, যিহেতুকে মই হালধি অলপ দি দিছোঁ। আপোনালোকে অলপ দিব হালধি। যিহেতুকে সিজিব লাগিব, সেইকাৰণে পানী দি দিছোঁ। এতিয়া মই ঢাকনিখন মাৰি থৈ দিম। বিনছ আৰু গাজৰটো ধুনীয়াকৈ সিজি যাব। মই 1 মিনিট বা 2 মিনিট মই ঢাকনিটো মাৰি থৈ দিছোঁ আৰু কমাই থৈ দিছোঁ গেছটো। আপোনালোকে পোহা ৰাতিপুৱা ব্ৰেকফাষ্টটো খাব পাৰে, গধূলি স্নেক্সতো খাব পাৰে পোহা। বনাবলৈও একদম ইজি, বহুত দেৰি নালাগে। আপোনালোকে 5 মিনিটতে পোহা আপোনালোকে বনাই খাব পাৰিব। মোৰ হৈ গৈছে এতিয়া, চব্জিটো সিজি গৈছে। আৰু চব্জিটো
গ'ল। এতিয়া মই ধুই থোৱা পোহাখিনি দি দিছোঁ। আমি যেনেকৈ পোহাক চিৰা বুলি কওঁ, চিৰাটো আমি দি দিছোঁ। অলৰেডি চব দিয়াই আছে, নিমখটো দি দিছোঁ মই চব্জি ভাজোঁতে দি দিছোঁ, হালধিও দি দিছোঁ। হালধিটো এইটো কাৰণে প্ৰথমতে দিছোঁ ফ্ৰেণ্ডছ, চিৰাটোৰ হালধিটো এতিয়া যদি দিওঁ হয়তো হালধি গোন্ধ হ'ব পাৰে, সেইকাৰণে মই যেতিয়া নেকি ভাজিছিলোঁ চব্জিটো তেতিয়াই দি দিছোঁ হালধিটো। সেয়েহে অলপ লাৰা-চাৰা কৰি দিলোঁ। 1 মিনিট মই ঢাকি থৈ দিম। ফাইনেলি হৈ গ'ল পোহা ফ্ৰেণ্ডছ। বহুত ধুনীয়া এটা চেণ্ট ওলাইছে ফ্ৰেণ্ডছ, আপোনালোকে বনাই খাব, একদম ইজি হয়। এতিয়া হৈ গ'ল পোহা, গেছটো অফ কৰি দিছোঁ মই। ফাইনেলি হৈ গ'ল পোহা, চাওক। আপোনালোকে বহুতে পোলাও বুলিও কয় বাৰু আমাৰ অসমীয়াত, কিন্তু পোহা বুলিও আমি জানো। যিয়ে কি নহওক আপোনালোকেও বনাই খাব ফ্ৰেণ্ডছ। পোহা একদম কম সময়ৰ ভিতৰতে হয়, আপোনালোকে ভোক লাগি থাকিলে ৰখি থাকিব নালাগে বহুত সময়। সেয়েহে একদম কম সময়ৰ ভিতৰতে আপোনালোকক দেখুৱালোঁ চিৰাৰ পোহা বনাবলৈ। আপোনালোকেও বনাবচোন ফ্ৰেণ্ডছ। কেনেকুৱা লাগে বনাই পেলাই কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ফ্ৰেণ্ডছ। মৰম দি যাওক, আশীৰ্বাদ দি যাওক আৰু যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াব পাৰোঁ। আজিলৈ ইমানে, ধন্যবাদ।